Bismillahirrahmanirrahim. Ya ayyuhan nasu u'budu rabbakumul ladzi khalaqakum wal ladzina min qablikum la'allakum tattaqun. Alladzi ja'ala lakumul arda firasyan was samaa'a binaa'a. Allahur sarat lakh lakh শুকরিয়া জি মহান আল্লাহ তাবারক তাআলাই আপোনাক মোক বিভিন্ন কামৰ পৰাই বিভিন্ন পেৰেশানিৰ পৰাই বিভিন্ন কাম কাজৰ পৰাই ফাৰিক কৰি আনি এই আল্লাহৰ মহান হুকুম জুমাৰ নামাজ 2 রাকাত পঢ়িবলৈ আহাৰ কাৰণে তৌফিক দিলে তাৰ কাৰণে সকলোৱে এবাৰ শুকৰিয়া আদায় কৰক আলহামদুলিল্লাহ। আৰু আল্লাহ তাবাৰক তাআলা কোৰআন শৰীফত কৈছে যে যিসকল ব্যক্তিয়ে আল্লাহৰ নিয়ামত পাই শুকরিয়া আদায় কৰিব সেই সকল ব্যক্তিক আল্লাহ তাবাৰক তাআলাই নিয়ামত বঢ়াই দিব। আৰু যিসকল ব্যক্তিয়ে নিয়ামত পাই শুকরিয়া আদায় নকৰে সেই সকল ব্যক্তিৰ পৰা আল্লাহ তাবাৰক তাআলাই নিয়ামতবোৰ উঠাই লৈ যায়। সেই কাৰণে আমি প্ৰত্যেকটা বস্তুত আমি কি কৰিব লাগিব? শুকরিয়া আদায় কৰিব লাগিব। যদি আমি আজি কৰবাত গৈছো, যদি কাৰোবাৰ লগত আমি সাক্ষাৎ হৈছো বা কোনোবা এজন ভাল মানুহক লগ পাইছো, লগে লগে আমি শুকরিয়া আদায় কৰিম। হয়তো সেইজন ব্যক্তিৰ কাৰণে আমাৰ জীৱন সলনি হৈ যাব পাৰে, বা আমি কৰবাৰ পৰা টকা পাইছো, আল্লাহে যেনেকৈ নহওক মদত কৰিছে, তাৰ ওপৰত আমি শুকরিয়া আদায় কৰিব লাগিব। আৰু যদি নকৰো তেন্তে আল্লাহ তাবাৰক তাআলাই তেনেকুৱা নিয়ামতবোৰ উঠাই লৈ যাব। আৰু আল্লাহৰ ওচৰত শুকরিয়া আদায় কৰাৰ লগে লগে সেইজন মহামানৱ ৰহমাতুল লিল আলামিন, যিজনৰ কাৰণে কুল কায়নাত হাতো আসমান হাতো জমিন সৃষ্টি কৰিছে, তো সেইজন নবীৰ ওচৰত দুৰুদ শৰীফ পঠোৱাটো অজীব হৈ পৰে। সেই কাৰণে সকলোৱে বা মহব্বতৰ সৈতে দুৰুদ শৰীফ পঢ়ক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। যিটো আয়াত পঢ়া হৈছিল, ইয়া আইয়ুহান নাসু উবুদু ৰাব্বাকুমুল লাযী খালাকাকুম ওয়াল লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন। তো আল্লাহ তাবাৰক তাআলাই কৈ আছে, এই সকলো মানুহ, ইয়া আইয়ুহান নাস, এই মানুহসকল, যে তোমালোকে আল্লাহৰ ইবাদত কৰা। কৈছে মই যে আল্লাহ তাবাৰক তাআলাই তোমালোকক সৃষ্টি কৰিছো, হাতো আসমান হাতো জমিন যে আল্লাহ তাবাৰক তাআলাই সৃষ্টি কৰিছে, কৈছে তোমালোকে মোৰ ওপৰত ইবাদত কৰা, মোৰ উপাসনা কৰা। কৈছে আৰু তোমালোকক সৃষ্টি কৰাই নহয়, তোমালোকৰ আগত যিবিলাক নবীসকল গুজৰি গৈছে, হযৰতে আদম আলাইহিস সালাতু ওয়াস সালাম, তেওঁৰ পৰাই যিমানবোৰ আম্বিয়াই কেৰাম, সাহাবাই কেৰাম, যিমানবোৰ নবী আহিছে, কৈছে তোমালোকক সৃষ্টি কৰাই নহয়, তাৰ আগত তোমালোকৰ আগত যিমানবোৰ নবী যিমানবোৰ মানুহ আহিছে, হিন্দু ধৰ্মৰ যিমান যিয়ে নহওক, কৈছে সকলো মানুহক মই সৃষ্টি কৰিছো। সেইকাৰণে মোৰ ওপৰত তোমালোকে ইবাদত কৰা। আৰু আল্লাহ তাবাৰক তাআলাই আন ঠাইত কৈছে, ওয়াফিল আৰদি আয়াতিল লিল মুকিনিন, কৈছে মই যে তোমালোকক সৃষ্টি কৰিছো, মই যে তোমালোকৰ মালিক হয়, খালিক হয়, মই যে তোমালোকৰ ৰিজিক দেনেৱালা হয়। কৈছে এই বিশ্বাস কেনেকৈ কৰিব? ইয়াৰ উদাহৰণ দুনিয়াৰ বুকুত বহুত নিশানী আছে। ওয়াফিল আৰদি আয়াতুল লিল মুকিনিন, কৈছে মই যে খালিক হয়, মই যে মালিক হয়, মই যে ৰেজাক হয়, দুনিয়াৰ বুকুত বহুত নিশানিয়া ৰাখি থৈ দিছো। তোমালোকে আফালা তুবছিৰুন, তোমালোকে কিয় দেখ नहीं सकते, তোমালোকে কিয় গौर फिक्र नहीं कर सकते। আৰু আগৰ ফালে আল্লাহ তাবাৰক তাআলা আয়াত নাজিল কৰিছে, আল্লাযী জাআলা লাকুমুল আৰদা ফিৰাশান ওয়াস সামাআ বিনাআ। আনেথাত কৈছে যে মই খালিক যে হয়, মই যে মালিক হয়, মই যে ৰেজাক হয়, মই যে ৰুচি দেনেৱালাৰ মালিক হয়, মই যে হাতো আসমান হাতো জমিন সৃষ্টি কৰনেৱালা হয়। দুনিয়াৰ বুকুত বহুত নিশানী আছে। কৈছে তাৰে ভিতৰত কৈছে তোমালোকে আটাইতকৈ আল্লাযী জাআলা লাকুমুল আৰদা ফিৰাশান ওয়াস সামাআ বিনাআ, যে মই তোমালোকৰ কাৰণে দুনিয়াৰ বুকুত জমিন বিছনা বনাই দিছো। তে আমি আজি সেই জমিনৰ বুকুত আহি কৈছে আমি যি ইচ্ছা তাকে কৰি আছো। আজি একে জমিন, সেই জমিনৰ ওপৰত নানান ধৰণৰ খেতি হৈ আছে। আজি একে জমিন, তাৰে ওপৰত ধানৰ খেতি কৰা হৈছে,
জাহা বন্নি বহুত ধৰণৰ ধানৰ খেতি কৰা হৈছে, বহুত ধৰণৰ ফল মূল লগোৱা হৈছে। জমিন একে কিছুমানৰ ধান ভাল হৈছে, কিছুমানৰ বেয়া হৈছে। কৈছে জমিন একে তোমালোকৰ কাৰণে বিচনা বনাই দিছোঁ মই জমিনৰ দুনিয়াৰ বুকুত। সেই জমিনৰ ওপৰত আমি চলাফিৰা কৰিছোঁ, যি ইচ্ছা তাকে কৰিছোঁ। যেনেকৈ আল্লাহ তাবাৰক তাআলাই আল্লাহ আমালোকক ভৰি হাত দিছে, তো আমি সেই জমিনৰ বুকুত আমি চলা ফুৰা কৰিছোঁ আৰু নানান ধৰণৰ ফল মূল লগাই আছোঁ। সেইকাৰণে কৈছে দুনিয়াৰ মই যে মালিক হয়, মই যে খালিক হয়, এইটো বিশ্বাস কৰাৰ কাৰণে দুনিয়াৰ বুকুত মই বহুত নিচানিয়া ৰাখি থৈ দিছোঁ। তোমালোকে কিয় দেখা নোপোৱা? এইবোৰ কিয় দেখা নোপোৱা? আৰু কৈছে যে মই সাত আসমান যে সৃষ্টি কৰিছোঁ, সেই আসমানৰ পৰাই যে তোমালোকক বৰষুণ দি আছে আৰু সেই বৰষুণৰ দ্বাৰাই তোমালোকে খেতি কৰি আছা আৰু সেই খেতিৰ ওপৰত বৰষুণ পৰি তোমালোকে ফচল লাভ কৰিব পাৰিছা। যদি মই বৰষুণ নিদিলোহেঁতেন তেন্তে তোমালোকৰ কোনো ক্ষমতা নাছিল সেই ৰিচিকৰ সেই চব্জিৰ খেতিত, সেই ধানৰ খেতিত ফচল লগোৱাটো কোনো নোৱাৰিব। সাধাৰণ এটা ধান তাৰ পৰাই কিমানডাল গাছ ওলায়, এডাল শিহৰ পৰাই কিমান ধান হয়। তো এইবিলাক বহুত নিচানিয়া ৰাখি থৈ দিছে। আৰু এই দুনিয়াৰ বুকুত যে আল্লাহ তাবাৰক তাআলাই সৃষ্টি কৰণেৱালা হয়, কৈছে মই যে তোমালোকক সৃষ্টি কৰিছোঁ, পেইদা কৰিছোঁ, এইটো বিশ্বাস কৰাৰ কাৰণে বহুত নিচানিয়া ৰাখি থৈ দিছোঁ। তাৰে ভিতৰত আটাইতকৈ হৈছে যে তোমালোকৰ কাৰণে মই দুনিয়াৰ বুকুত জমিন বিচনা বনাই দিছোঁ। সেই জমিনৰ বুকুত তোমালোকে যি ইচ্ছা তাকে কৰিছা, যেনেকুৱা ধৰণৰ ফল লগাব বিচাৰিছা তেনেকুৱাই লগাইছা। একেই মাটি তাত নানান ধৰণৰ ফল লগাইছা। কিছুমানৰ খেতি ভাল হৈছে, কিছুমানৰ বেয়া হৈছে। এইবিলাক চব আল্লাহৰ কুদৰতৰ খেলা হয়। যদি আল্লাহ আপোনাক বিচাৰে তেনেহ'লে আপোনাক সহায় কৰিব পাৰে। আল্লাহে ৰিজিক দিয়ানেৱালাৰ মালিক আল্লাহ হয়। আল্লাহে যদি বিচাৰে তেনেহ'লে আপোনাক লাখ টকাৰ মানুহ বনাই দিব পাৰে, আৰু যদি আল্লাহে নিবিচাৰে তেনেহ'লে আপোনাক গৰীব বনাই দিব পাৰে। চব আল্লাহৰ খেলা হয়। আৰু আমি যিখিনি পাইছোঁ, যিমানখিনি পাইছোঁ, এইখিনি আল্লাহ তাবাৰক তাআলাই তকদিৰত লিখি দিছে। তাৰ ওপৰত আমি যিমান চেষ্টা কৰি মৰিলেও পাই নাযাম। সেইখিনি আমি আল্লাহে আমাৰ কুদৰতত তকদিৰত লিখি থৈ দিছে যে আমি অমুক দিনাই ইমান তাৰিখে এইখিনি বস্তু পাম, অমুক দিনাই এইখিনি হ'ব। তো যি হয় সকলো ফালৰ পৰা আল্লাহৰ ফালৰ পৰা হয়, আৰু আল্লাহে মানুহৰ তকদিৰত লিখি দিছে, তাত কোনো বদলাব নোৱাৰে। আৰু যিখিনি পাম আমি সেইখিনিয়ে পাম, যিমান চেষ্টা কৰিলেও নাপাম। তো সেইকাৰণে কৈছে যে দুনিয়াৰ বুকুত তোমালোকক জমিন বিচনা বনাই দিছোঁ, আৰু সেই জমিনৰ ওপৰত তোমালোকে যি ইচ্ছা তাকে কৰিছা, যি ইচ্ছা তোমালোকক কাম কৰি দিছোঁ, তাৰ ওপৰত তোমালোকে যি খেতি কৰা কৰি থাকা। আৰু কৈছে যে মই সাত আসমান সাত জমিন যে বনাইছোঁ, সেই জমিনৰ পৰা বৰষুণ দি আছোঁ, সেই বৰষুণৰ দ্বাৰা তোমালোকে খেতি কৰিছা, আৰু সেই খেতিৰ ওপৰত বৰষুণ পৰি তোমালোকৰ খেতি ভাল হৈছে। আৰু যদি মই বৰষুণ নিদিলোহেঁতেন তেনেহ'লে তোমালোকৰ কোনো ক্ষমতা নাই সেই খেতিত তোমালোকে খেতি কৰাবলৈ। তো সেইকাৰণে কৈছে তোমালোকে যদি জানা এইবিলাক যে মই সকলোবোৰ সৃষ্টি কৰণেৱালা হয়, সকলোবোৰ দেনেৱালা হয়, তোমালোকে যদি বিশ্বাস কৰা, তোমালোকে যদি জানা, তেনেহ'লে মোৰ বাহিৰে তোমালোকে কাকো শৰীক নকৰিবা। কিন্তু আমি নিজৰ এক টকাৰ কাৰণে বেলেগৰ পিছত দৌৰি ফুৰোঁ, কিন্তু আল্লাহৰ পিছত কোনো নদৌৰোঁ। সেইকাৰণে আমি আল্লাহৰ সন্মুখত ৰাখিব লাগিব, তাৰপিছত আমি দুনিয়া ৰাখিব লাগিব। কিন্তু আমি বৰ্তমান সময়ত কি কৰি আছোঁ? দুনিয়া আগত ৰাখি আছোঁ, পিছত দিন ৰাখি আছোঁ, যাৰ কাৰণে আমাৰ ওপৰত অশান্তি মুচিবত আহি আছে। যদি আমি আল্লাহক সন্মুখত ৰাখিলোহেঁতেন তেন্তে কোনো বাপকৰ ক্ষমতা নাই যে মুছলমানক আজি বদনাম দিবলৈ। কিন্তু আমি আজি দুনিয়া আগত ৰাখি আছোঁ। আমি আজি খেতি বাৰীত টকা পইচা আমি আগত ৰাখি আছোঁ, আল্লাহক আগত ৰখা নাই। আল্লাহে যে সৃষ্টি কৰণেৱালা হয়, আল্লাহে যে খালিক হয়, আল্লাহে যে মালিক হয়, এইবিলাক আমি বিশ্বাস নকৰোঁ। সেইকাৰণে কৈছে তোমালোকে কিয় দেখা নোপোৱা যে মই যে খালিক হয়, মই যে মালিক হয়, এইটো বিশ্বাস কৰাৰ কাৰণে দুনিয়াৰ বুকুত বহুত নিচানিয়া ৰাখি থৈ দিছোঁ। আজি আমি সাধাৰণ হিচাপত নিজৰ সৰুটোকে চাওঁ, যি আমাক ব্ৰেইনটো দিছে। তো আমি যেতিয়াৰ পৰা জানা হোৱাৰ পিছত
সৰুৰ পৰা যেতিয়া আমি জানা হ'ম কোনোবা দিনা আপুনি যদি কিবা এটা অঘটন ঘটাইছে বা আপোনাৰ সৰু কালত কিবা এটা কাম হৈ গৈছে বা এক্সিডেণ্ট হৈ গৈছে বা আপুনি ক'ৰবাত গৈছে, তো আজিৰ তাৰিখত যদি আপুনি সেই কথাটো ভাবে যে মই সৰু থাকোঁতে মোৰ এটা বহুত ডাঙৰ এক্সিডেণ্ট হৈ গৈছে, যেতিয়াৰ পৰা আমি জানা হওঁ, যে আমাক এনেকুৱা এটা ব্ৰেইন দিছে যাৰ লগে লগে আমি ভাবিলে সেই বস্তুটো ৰিচাৰ্চ কৰিব পাৰোঁ যে অমুক দিনা অমুক তাৰিখে মোৰ সৰু অৱস্থাত মোৰ এক্সিডেণ্ট হৈছিল বা মই অমুক তাৰিখে ক'ৰবাত গৈছিলোঁ। এতিয়া আমি এনেকুৱা ব্ৰেইন দিছে লগে লগে আমি 1 মিনিটৰ ভিতৰত ছেকেণ্ডৰ ভিতৰত আমি সেইটো বস্তু ভাবিব পাৰোঁ। কিন্তু যদি আমি আজি দুনিয়াৰ বস্তু যদি আমি কিবা মেমৰিত ৰখা হয়, যদি সেই মেমৰিত যদি আজি ফৰ্মেট লাগি যায় বা ফৰ্মেট হৈ যায়, তেনেহ'লে সেই মেমৰি আৰু পোৱা নাযায়। যদি কিবা এটা বস্তু ডিলেট হৈ যায় তেনেহ'লে বিচাৰি পোৱাটো সহজ নহয়। কিন্তু আমি সৰু কালৰ পৰা যদি সৰুতে কিবা এটা বস্তু আমাৰ অঘটন হৈ যায় বা এক্সিডেণ্ট হৈ যায় বা আমি কোনোবা ঠাইত গুচি যাওঁ মা বাবাৰ লগত, তেতিয়াহ'লে আমি যদি আজিৰ তাৰিখত যদি আমি সেই বস্তুটো ভাবিও লগে লগে আমাৰ মনত পৰি যায়। আল্লাহ তাবাৰক তাই কিমান ডাঙৰ এটা নিয়ামত দিছে ব্ৰেইনটো, চকুটো দিছে। আমি এইবোৰ নিজৰ শৰীৰত যদি আমি ভাবি চাওঁ তেনেহ'লে আমাৰ নিজে অনুভৱ কৰিব পাৰি। যদি আমাৰ চকুটো নিদিলেহেঁতেন তেনেহ'লে আমি গোটেই দুনিয়া আন্ধাৰ দেখিলোহেঁতেন। এই চকুৰ দ্বাৰা আমি কিমানবোৰ বস্তু দেখি আছোঁ, ভাল বেয়া সকলোবোৰ দেখি আছোঁ। যদি আজি চকু নিদিলেহেঁতেন, যিসকলৰ চকু নাই সেইসকলেহে গম পায় যে চকু নেদাৰ মূল্য কিমান। আফচোচ কৰে যদি আজি মোৰ চকু থাকিলেহেঁতেন তেতিয়া মই ভাল কাম কৰিব পাৰিলোঁ। কিন্তু আমি আজি চকু থকাৰ বিনিময়ত আমি চকুৰ দৃষ্টি হেফাজত কৰিব পৰা নাই। কিমান হাজাৰ হাজাৰ দূৰলৈকে আমি দেখা পাওঁ। নিজৰ হাত দুখন যদি আজি আল্লাহ তাবাৰক তাআলাই নিদিলেহেঁতেন তেনেহ'লে আমি কোনো ধৰণৰ কাম কৰিব নোৱাৰিলেহেঁতেন। সেইকাৰণে আমি নিজৰ শৰীৰটোৰ লগত যদি এবাৰ চিন্তা ফিকিৰ কৰি চাওঁ যে আল্লাহে যে মালিক হয়, আল্লাহে যে খালিক হয়, যদি আমাৰ দুখন ভৰি লগল আজি এক্সিডেণ্টত যদি মোৰ দুখন হাত ছিঙি দিয়ে তেতিয়া কি কৰিম? আল্লাহৰ লগত যুদ্ধ কৰিব কোনে পাৰিব? এইবোৰ আমি বিশ্বাস কৰিব লাগিব। আৰু বিশ্বাস কৰি কি কৰিব লাগিব? আল্লাহ সেইকাৰণে কৈছে ইয়া আইয়ুহান নাছ, এই মানুহসকল তোমালোকে উবুদু, মোৰ ইবাদত কৰা। ৰব্বাকুম, মই আল্লাহে কৈ আছোঁ যে মই যে তোমালোকৰ খালিক হয়, তোমালোকৰ সৃষ্টি কাৰণেৱালা হয়, সেইকাৰণে তোমালোকে মোৰ ইবাদত কৰা। আৰু মই যে সৃষ্টি কাৰণেৱালা হয়, এই দুনিয়াৰ বুকুত বহুত নিচানিয়া ৰাখি ধৰিছোঁ। তোমালোকে নিজৰ শৰীৰটোৰ লগত কি কৰা একবাৰ ভাবি চিন্তি চোৱা। যদি আজি আমাক চুলিবিলাক দিছে, চুলিবিলাক দিয়াৰ লগে লগে আমি চুলিবিলাক কাটিলে ভাল দেখা হয়। যদি আমাৰ দাঁত দুটা দীঘল হৈ থাকিলেহেঁতেন তেতিয়াহ'লে কেনেকৈ দেখা হ'লহেঁতেন? আল্লাহ সেইকাৰণে কিমান নিয়ামত হয়। যদি আজি আমাৰ দাঁতবিলাক ওলাই থাকিলেহেঁতেন, যদি দাঁত কাটিব লাগিলেহেঁতেন কি অৱস্থা হ'লাহেঁতেন? আল্লাহে জানি বুজি যিবোৰ কাম কৰিছে, মানুহক যিবোৰ দিছে সকলো জানি বুজিয়ে দিছে কোনবিলাক বস্তু দিব লাগে আৰু কোনবিলাক বস্তু দিব নালাগে। সেইকাৰণে আমাৰ বহুত মানুহে ভাবে যে মই দোৱা কৰাৰ পিছত বা মই কিবা এটা আশা কৰিলে সেই বস্তুটো কিয় নাপাওঁ। আপুনি চিন্তা কৰিব লগা দৰকাৰ নাই। যদি দোৱা কবুল নহয়, কৈছে দোৱা এদিন নহয় এদিন আপোনাৰ দোৱা কবুল নিশ্চয় হ'ব। কৈছে হয়তো আজি দুনিয়াৰ বুকুত হোৱা নাই, কিন্তু কাল কিয়ামতৰ দিনাখন সেই দোৱাটো আপোনাৰ ওচৰত দেখুৱাই দিয়া হ'ব। আৰু হযৰত তাকি উছমানী তেখেতে কৈছে যে আমি বৰ্তমান সময়ত যিবিলাক মানুহে দোৱা কৰে, দোৱা যে কবুল নহয়, কিছুমানে ভাবে যে দোৱা কবুল নহয়। আৰু কৈছে যে সেই দোৱা কবুল নোহোৱাৰ কাৰণত যদি আপুনি কিবা এটা বস্তু বিচাৰিছে আল্লাহৰ ফালৰ পৰা, কৈছে সেই বস্তুটো পোৱাৰ লগে লগে যদি আপোনাৰ ভিতৰত অহংকাৰ আহি যায়, যদি আপোনাৰ ভিতৰত ৰিয়া ভাৱ আহি যায়, সেইকাৰণে আল্লাহ তাবাৰক তাআলাই সেই বস্তুটো লগে লগে দি নিদিয়ে। যদি দিয়ে তেনেহ'লে আমাৰ ভিতৰত অহংকাৰ আহিব, নাইবা আমাৰ ভিতৰত যদি টকা পইচা বেছি আহি যায় তেনেহ'লে আমি আল্লাহক চিনি নোপোৱা হৈ যাম। সেইকাৰণে আল্লাহ তাবাৰক তাআলাই কিছুমান দোৱা আমাৰ কবুল নকৰে। কৈছে নিশ্চয় কৰিব, কাল কিয়ামতৰ দিনাখন আপোনাৰ সেই দোৱা আপোনাক দিয়া হ'ব। তো সেইকাৰণে আমি মায়ুস হ'ব নালাগে, হতাশ হ'ব নালাগে। আল্লাহৰ প্ৰত্যেকটা হালাতত আমি আল্লাহৰ বিশ্বাস ৰাখিব লাগিব, আল্লাহৰ ওপৰত আস্থা ৰাখিব লাগিব। তেতিয়াই আমি এজন প্ৰকৃত মুছলমান হ'ব পাৰিম। আৰু যদি আমি এইবোৰ বিশ্বাস নকৰোঁ তেনেহ'লে আমি কাফিৰৰ নিচিনা হৈ যাম। তো আমি আজি মুছলমানৰ ঘৰত জন্ম হৈ যদি মৃত্যুৰ সময়ত আজি আমাৰ কলিমা নচিব নহয়, তাতকৈ দুৰ্ভাগ্য আৰু একো নাই। তো সেইকাৰণে আমি কলিমা নচিব হোৱাৰ লগে লগে হ'ব লাগে হ'লে আমি কি কৰিব লাগিব? আল্লাহৰ মুমিন বান্দা হ'ব লাগিব।
আল্লাহৰ ইবাদত কৰিব লাগিব আল্লাহে যে খালিক হয় আল্লাহে যে ৰিজাক হয় ৰিজিক দিয়ানেৱালা হয় এইবিলাকৰ ওপৰত বিশ্বাস কৰিব লাগিব আৰু হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি সাল্লামৰ নুৰানী পাকিজাৰ তৰিকাত চলিব লাগিব তেতিয়াহে আমাৰ জিন্দেগীত আমাৰ মুখেদি কলিমা নসিব হ'ব